Guys, welcome to my another vlog. So আজি আমি মানে মোৰ ভাগৰ বাইকৰ আপোনাৰ এফালে আপুনি চাব পাৰে এইডাল ক্লাছডাল দেখিছেনে ক্লাছডাল আপোনাৰ এইডাল মানে ছিগি গৈছে সো আজি মানে নিজে ঘৰত এতিয়া এইডাল ক্লাছডাল এতিয়া চেঞ্জ কৰিম মানে আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব কি ধৰণে আমি ক্লাছডাল চেঞ্জ কৰিছোঁ কি কৰিছোঁ এইডাল এই নটটো ওচৰত আপোনাৰ এইটো ছিগি আছে আৰু যোৱাকালি এক্সেলাৰৰ কেবুলডাল নিজে চেঞ্জ কৰিলোঁ সো ভিডিঅ'ত দেখাবলৈ নোৱাৰিলোঁ বাৰু আৰু আজি এইটো কালি এডাল এক্সেলাৰ কেবুল চেঞ্জ কৰিছিলোঁ আৰু আজি চেঞ্জ কৰিম আমি ক্লাছ কেবুল এতিয়া ক্লাছ কেবুলডাল ফাৰ্ষ্ট চেঞ্জ কৰাৰ আগতে আমি কাম এটা কৰিব লাগিব ইয়াৰ পৰা এই ক্লাছডাল উলিয়াই ল'ব লাগিব এইডাল উলিয়াৰ পিছতে বাকীখিনি কামত মানে আগবাঢ়িব পাৰিম সো এতিয়া আমি ক্লাছডাল এইডাল খুলি ল'ব লাগিব ফাৰ্ষ্ট এইটো নট ফাৰ্ষ্ট খুলি ল'ব লাগিব তাৰপিছত ক্লাছডাল উলিয়াই ল'ব লাগিব অ'কে তো ভিডিঅ' চাই থাকক কি ধৰণে খুলিছোঁ মেলিছোঁ হেৰি কৰিব এইফালে চাব পাৰে এইফালে আমাৰ চিটটো খুলি হৈ গ'ল তাৰপিছত এইফালে ছাইড কভাৰ খুলি হৈ গ'ল ছাইড কভাৰবিলাক এতিয়া থৈ দিছোঁ মেলিছোঁ তাৰপিছত এতিয়া আমি খুলিব লাগিব এই ক্লাছডাল ক্লাছৰ আপোনাৰ এইটো আপোনাৰ মানে ক্লাছডাল মোৰ এবাৰ ইয়াত ছিঙি গৈছিলে চ' মানে তেতিয়া এইডাল বেলেগ এডাল কেবুল ভৰোৱা হৈছিলে তাত আপোনাৰ এইটো মাখি বুলি কয় এইটো মাখি লগাই থোৱা আছিলে তো এতিয়া এইটো খুলি মেলি হেৰি কৰিব লাগিব আপোনালোকে চাব পাৰে মোৰ ভাগৰ বাইকখনৰ আপোনাৰ এইডাল ক্লাছ কেবুলডাল তেনেকৈ ছিগি গৈছে আপোনালোকেও এইবিলাক টাইমতে চেক কৰি থাকিব কাৰণ আপোনালোকে যদি দূৰ জাৰ্ণি কৰে তেতিয়া আপোনালোকৰ মানে প্ৰব্লেম হ'ব পাৰে ইয়াত অকল এতিয়া মোৰ অকল 3ডাল নে 4ডালমান লাগি আছে বাকী গোটেইখিনি ছিগিয়ে থাকিলে এতিয়া এইডাল উলিয়াই মেলি এতিয়া এইডাল চেঞ্জ কৰিম এতিয়া এইফালে এইটো ক'ত লাগি আছে চাব লাগিব চেক কৰিব লাগিব এতিয়া কোনফালে লাগি আছে আকৌ এইডাল এইফালে ভৰাব লাগিব এইডাল হৈছে নতুনডাল হৈছে এইডাল চাব পাৰে গাইজ চাব পাৰে এইফালে আপোনাৰ ক্লাছটো লগোৱা হৈ গ'ল এইফালে ক্লাছ লগোৱা হৈ গ'ল আৰু এতিয়া বৰ্তমান ইয়াত এডজাষ্ট কৰি দিলে হৈ যাব অলপ এইটো ইয়াত হেৰি কৰি লওঁ ভৰাই লওঁ এইকেইটা নটকেইটা অলপ এডজাষ্ট কৰি দিলে হৈ যাব এইফালে ধুনীয়াকৈ লাগি গ'ল প্লাগ বাকী এইফালে চব হৈ গ'ল আপোনালোকে চাব পাৰে এইটো কিহৰ বস্তু হয় তো আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এতিয়া আমি এইখিনি চব ফিটিং কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ অ'কে